প্ৰিয়াছ ক্ৰিয়েশ্যন নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল প্ৰিয়াছ ক্ৰিয়েশ্যনলৈ। আজি মই কৰোণাৰ ভেকচিন লৈ আহিলোঁ ফাৰ্ষ্ট ডে আৰু এতিয়া বাজিছে 3টা আৰু মই কোৱা শুনিছিলোঁ যে কৰোণাৰ ভেকচিনটো লৈ অহাৰ পাছতে শুই দিব নালাগে, শুই কৰি থাকিলে বেছিকৈ চল পায় বোলে আৰু বেছি জ্বৰ এনেকুৱা ধৰণৰ আৰু বিষ বেছিকৈ হয়। গতিকে শুই দিয়াৰ সলনি বেলেগ কিবা কিবি কাম চাম কৰিব লাগে আৰু ভালকৈ খাব লাগে, পূৰা গৰম কৰি থ'ব লাগে শৰীৰটো যাতে মানে টেম্পাৰেচাৰটো মিলি থাকে, যিহেতুকে বেজীটোৱে ফাইট কৰিবলৈ লয়। গতিকে সেইটো কাৰণে আমিও তেনেকৈ বিজি হৈ থাকিব লাগিব বুলি কোৱা শুনো। মই আজি শুই নিদি, চকু ফুলি আছে যদিও মই আজি শুই নিদি এতিয়া মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি। কলডিলৰ যিটো ফুল হয়, ফুলটোৱেদি এটা পকৰি আপোনালোকক তাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ধৰণেৰে মই বনাম, গতিকে আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে নিশ্চয় ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে ৰেচিপিটো। আজি যিহেতুকে মই কৰোণাৰ ভেকচিনটো লৈ আহিছোঁ আৰু মোৰ ভয়ো লাগি আছে বাৰু অকণমান মনতে যে কি হ'ব কি নাই। এতিয়ালৈকে কিন্তু একো প্ৰব্লেম হোৱা নাই আৰু বিষ হোৱা নাই। ভৱিষ্যতলৈ কি হৈ গৈ থাকে নাজানো, আৰু কাইলৈ বা পৰহিলৈ জ্বৰ হ'ব পাৰে বা অলপ বিষ হ'ব পাৰে। সেইটো এটা নৰ্মেল কথা। কাৰোবাৰ হয়তো জ্বৰ হ'ব পাৰে, কাৰোবাৰ নহ'ব পাৰে। গতিকে সেইটো ইমান ভয় কৰিবলগীয়া কথা নহয়। নিজে ভালকৈ কেয়াৰ লওক আৰু একদম পূৰা ভালকৈ খাই থাকিব লাগে। বেছি কথা নাপাতি এতিয়া মই দেখাওঁগৈ ব'লকচোন আপোনালোকক মোৰ ৰেচিপিটো। পকৰিটো বনোৱাৰ আগতে মই ভাবিলোঁ কি এয়া মই বস্তু এটা কালি কিনি থৈছিলোঁ আৰু কিনাৰ পাছত মই ৰ'দত দি থৈছিলোঁ, কি ৰ'দত দিছিলোঁ চাম, দেখুৱাম ব'লকচোন। আৰু মই এয়া এতিয়া কাটি পেলাই ধুনীয়াকৈ আচাৰ বনাম। ইয়াত আছে এতিয়া কলপাত, তাৰ তলত আছে ভোট জলকীয়া আৰু ভোট জলকীয়াখিনি মই ৰ'দত দিছিলোঁ তাৰ লগত আছে আদা আৰু ৰচুন, দুইটা মই ৰ'দত দি লৈছিলোঁ। আৰু ৰ'দত দিয়াৰ পাছত এতিয়া মই এটা আচাৰ বনাম। আপোনালোকে চাই থাকিবচোন কেনেকুৱা লাগিছে সেইটোও জনাব। আজি মই অকল কামকে কৰিম আৰু অকল বস্তুকে বনাই থাকিম, যিহেতুকে কাম কৰিব লাগে বুলি কৈছে সেইকাৰণে কামকে কৰি থাকিম। চাই থাকিব। এতিয়া মই লৈ লৈছোঁ এয়া আদা ৰচুন শুকুৱাই থোৱা কেইডোখৰ আৰু লৈ লৈছোঁ ভোট জলকীয়া কেইটা কাটিবৰ বাবে এইটো ব্যৱহাৰ কৰিছোঁ আৰু লগতে এখন ব্লেড এনেকৈ এডাল এচাৰিত বান্ধি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ এইকেইটা কাটি দিম। তাৰপাছত এখন কাঁহীত এয়া মই পাঁচফোৰণ লৈ লৈছোঁ আৰু এখন কেৰাহী গৰম কৰি কেৰাহীখনত তেল এড নকৰোঁ, এইখিনি এতিয়া এনেকৈ ইয়াত ধুনীয়াকৈ গৰম কৰি ল'ম। তাৰপাছত এইখিনি মিক্সিত পিচি ল'ম আৰু এইখিনি এতিয়া মিক্সিত পিছা হৈ গ'ল। আৰু মই ভাবিছিলোঁ অকল আদা ৰচুন আৰু জলকীয়া দি এনেকৈ আচাৰ বনাম, কিন্তু মায়ে এইখিনি ৰ'দত দি থৈছিলে বাবে এইখিনি এতিয়া বনাম। আৰু এতিয়া এখন কেৰাহীত তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত মই আমখিনি দি দিছোঁ আৰু আমখিনি বেছি দেৰিলৈকে ফ্ৰাই কৰিব নালাগে, নহ'লে মানে কৰকৰীয়া হৈ যাব। ইয়াতে মই এতিয়া এড কৰিম শুকুৱাই থোৱা আদা ৰচুন কেইডোখৰ। এতিয়া আদা ৰচুন কেইডোখৰ ইয়াতে দি দিছোঁ। এতিয়া এড কৰি দিছোঁ খুন্দি থোৱা মছলাখিনি। তাৰপাছতে ধুনীয়াকৈ এইখিনি অলপ দেৰিলৈকে ভাজিম, বেছি দেৰি নাভাজোঁ। আৰু ইয়াতে দি দিছোঁ অকণমান নিমখ। অকণমান দেৰি গৰম কৰাৰ পাছত এতিয়া ঠাণ্ডা কৰি ল'লোঁ আৰু ঠাণ্ডা কৰি লোৱাৰ পাছত ধুনীয়াকৈ এটা বৈয়ামত ভৰাই লৈছোঁ। আচাৰখিনি ভৰাই হোৱাৰ পাছত মই এতিয়া ইয়াতে দি দিছোঁ ভোট জলকীয়াখিনি কাটি থোৱা। আৰু ভোট জলকীয়াখিনি মই ফ্ৰাই কৰি লোৱা নাই, কাৰণ কি ফ্ৰাই কৰি ল'লে মই জ্বলাটো অলপ কমকৈ পাওঁ। এতিয়া মছলাখিনি তল ওপৰ কৰি দিছোঁ যাতে সকলোখিনি মিক্স হৈ যায় আৰু ধুনীয়াকৈ এতিয়া হাঁফুখন মাৰি 2-3 সপ্তাহৰ বাবে ধুনীয়াকৈ ৰ'দত দি তাৰপাছত খাম, যিহেতুকে 2-3 সপ্তাহ ৰ'দত দিলে ধুনীয়াকৈ খাবলৈ টেষ্টি হয়। গতিকে এয়া মোৰ আমৰ আচাৰ ৰেডি। এতিয়া মই লৈ লৈছোঁ এয়া কলডিলৰ ফুলখিনি আৰু ধুনীয়াকৈ এইখিনি চাফা কৰি ল'ম আৰু এয়া কেলিক্স আৰু পিষ্টেলখিনি আঁতৰাই লৈছোঁ, আঁহখিনি আঁতৰাই লৈছোঁ আৰু ধুনীয়াকৈ এইখিনি চাফা কৰি লৈছোঁ। আৰু এইখিনি লগত থাকিলে মানে খাবলৈ বেয়া হয় আৰু লগতে নিসিজে। তাৰপাছত এখন প্লেটত এয়া গোটেই ফুলখিনি লৈ লৈছোঁ আৰু এটা চচপেনত পানী দি এইখিনি এতিয়া গৰম কৰি ল'ম। আৰু বেছি দেৰি গৰম নকৰোঁ, অভাৰকুকড হৈ গ'লে পকৰিখিনি বনাবলৈ বেয়া হয়। গতিকে এয়া অকণমান 5-10 মিনিট উতলোৱাৰ পাছত এনেকুৱা হৈছে আৰু এইখিনি এতিয়া এখন কাঁহীত ধুনীয়াকৈ কাঢ়ি ল'ম। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ মিহিকৈ, যাতে মছলাখিনি সকলোখিনি মিক্স হৈ ভিতৰলৈকে সোমাই যায়। সকলোখিনি এনেকৈ মিহিকৈ কাটি লৈছোঁ আৰু ইয়াতে কাটি ল'ম এতিয়া এডোখৰ সৰু পিঁয়াজ আৰু ইয়াতে দি দিম এতিয়া এডোখৰ ভোট জলকীয়া আৰু দি দিছোঁ 2টা ডিম। ইয়াতে এতিয়া দি দিম মই 1.5 চামুচ বেচন আৰু সোৱাদ অনুসৰি নিমখ। তাৰপাছত এইখিনি এতিয়া হাতেৰে সানিলে বেছি ধুনীয়াকৈ মিহল হৈ যায়। আৰু ইয়াতে সানিছোঁ অলপ মছলা
আৰু বেছি পনীয়া হৈ যোৱাৰ কাৰণে ইয়াতে 1 চামুচ আকৌ বেচন সানি দিছোঁ আৰু ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া ফ্লেভাৰৰ বাবে এড কৰিছোঁ ৰেড চিলি চচ, তাৰ পাছত এড কৰিছোঁ অকণমান টমেটো চচ। সকলোখিনি মিক্স কৰাৰ পাছত এতিয়া এখন কেৰাহীত ৰিফাইন তেল অলপ দি লৈছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত এয়া এটা এটাকৈ পকৰিখিনি দি দিছোঁ। আৰু মই বেছিকৈ পকৰি দিয়া নাই, কাৰণ কি বেছিকৈ দিবলৈ হ'লেও কেৰাহীটো অলপমান বহল হ'ব লাগে, আৰু মোৰ কেৰাহীটো যিহেতুকে ঠেক সেইটো কাৰণে অকল মই 3টাকৈ দি লৈছোঁ। আৰু এতিয়া অকণমান পকৰিকেইটা লুটিয়াই ধুনীয়াকৈ গল্ডেন ব্ৰাউন হ'বলৈ দিলোঁ। আৰু এয়া এতিয়া অলৰেডি মোৰ পকৰিকেইটা হৈ গৈছে, আৰু এইটো এতিয়া ধুনীয়াকৈ হৈ গৈছে। এই কালাৰটো দেখিছে নহয়। এতিয়া এখন কাঁহীত কাঢ়ি ল'লোঁ। মোৰ এয়া পকৰি ইজ ৰেডি। কেনেকৈ বনালোঁ নিশ্চয় দেখিলে। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল লাগিছে। আৰু ইমান গৰম উঠিছে নহয়, বহুত বেছি গৰম উঠিছে। তেনেকৈ আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া 5:30 6টা বাজিলে আই থিংক, মই ঘড়ী চোৱা নাই, আৰু মই গোটেই ঘামি গৈছোঁ। এতিয়া মই অকণমান ফ্ৰেছ হৈ পেলাই এইখিনি খাম আৰু লগতে মাহঁতকো দিম। আৰু মোৰ ৰেচিপি দুটা চাই আছে, কেনেকুৱা লাগিলে নিশ্চয় জনাব কমেণ্ট বক্সত। আৰু যদি ভাল লাগিলে তেতিয়াহ'লে ট্ৰাই কৰি চাব এবাৰ, কেনেকুৱা লাগিছে মোকো জনাব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুন আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ সকলোখিনি ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু মোৰ নেক্সট ভিডিঅ'টো অহালৈকে আপোনালোকে ভালে থাকক, আৰু মোৰ আগৰ ভিডিঅ'বিলাক চাই পেলাই ধুনীয়াকৈ লাইক কৰি থ'ব। আৰু তেতিয়ালৈকে মই আজি আহিছোঁ। থেংক ইউ, বাই, টেক কেয়াৰ।